এইপিনে গাইজ মই এতিয়া আহিলোঁ বাহিৰত আৰু আপোনালোকক মই দেখুৱাম আজি আমাৰ বাৰীখনত মানে কি কি গছ আছে, কি ফুল লগাইছে সেয়াই দেখাম। এইপিনে গাইজ এইখিনি ফুল চাওক, এইখিনি ৰাতিপুৱা হ'লে পূৰা ফুলি যায় আৰু এতিয়া সন্ধিয়া হৈ আহিছে, সেইটো কাৰণে এইখিনি এতিয়া মজি গৈছে। আৰু এই ফুলখিনিও দিনত ফুলে, ডাঙৰ ডাঙৰ হৈ যায় আৰু এতিয়া নাইকিয়া। আৰু এয়া এইবোৰ নাম নাজানো মই ইমান ফুলবোৰৰ। আৰু এয়া আৰু এইপিনে গাইজ এইটোতো চবেই চিনি পায়, এল'ভেৰা হয়, এল'ভেৰা লগাইছে। আৰু এইপিনে এয়া মধুৰিআম গছ আৰু সেইজোপাও মধুৰিআম গছ হয়। আৰু এইটো আপোনালোকৰ তামোল গছ আৰু এইজোপা জবা ফুল গছ। এতিয়াতো আগতে দেখুৱালোঁ, এইকেইটা গছ মানে বহুত আছে। আৰু এইজোপাও মধুৰিআম গছ হয় আৰু এইখিনি গছখিনি গোটেইখিনি ইয়াত খৰি গছ হয়, মানে খালী হৈ থাকে পথাৰৰ ছাইড, সেইটো কাৰণে এনেকৈ খৰি গছ গোটেই ছাইডত লগাই দিছে। কামিনী ফুলৰ গছ ডাঙৰ হোৱা নাই, এইটো ডাঙৰ হ'লে লাগিব ফুল। আৰু এইজোপা হ'ল নেমু গছ, নেমু লগাই নাই, চব লগাইহে থৈছে। বৰচু খাবি দেখাইছ, মোৰ ভৰিয়ে দেখা গৈ আছে। আৰু এইটো হ'ল নিম গছ আৰু এইকেইটা হ'ল বগৰী গছ, বগৰী গছকেইটাও সৰু সৰু হৈ আছে। আৰু এইটো হ'ল জামুক গছ, মানে গছ বহুত লগোৱা আছে কিন্তু চব সৰু সৰু হৈ আছে, ডাঙৰ হোৱা নাই এতিয়ালৈকে। এইটো হ'ল কলগছ আৰু এয়া কল লাগি আছে, পকিলে আমি খাম আৰু এতিয়ালৈকে পকা নাই, ডাঙৰ হোৱাই নাই, এবাৰ মানে প্ৰথম লাগিছে কল গছত। হ'ল এইটো উৰহি গছ হয়, এয়া বগাইছে, এনেকৈ চাং পাতি দিছে, চাঙৰ ওপৰতে এতিয়া উৰহি গছ বগাই আছে। আৰু এইটো হ'ল ভোল গছ, এয়া ভোল লাগি আছে কিন্তু ভোলবোৰ পোকে খাই পেলাই আৰু পাতবিলাকো পোকে খাই পেলাইছে, হয়নে নহয় নাজানো। আৰু হ'ল অমিতা গছ আৰু এইটো হ'ল হালধি গছ। আৰু এই চাংখনত লাও উঠাই দিছে, লাও বগাইছে কিন্তু এতিয়ালৈকে লাও লগা নাই। এইবোৰ এতিয়া মানে লগাইছেহে, লাই গছ আৰু মৰিচা লগাইছে, হোৱা নাই এতিয়ালৈকে। আৰু এইজোপা জামুক গছ, এজোপা অলপ ডাঙৰ হৈছে। আৰু এইপিনে এজোপা আনাৰস গছ আৰু এইটো বগৰী গছো ডাঙৰ হৈছে, বগৰী গছজোপা। আৰু এইটো ভাতকেৰেলা নেকি ন? উৰহি, এইটো উৰহি হয়, এইজোপাও উৰহি হয় আৰু এইজোপাও উৰহি, চব উৰহি লগাই থৈছে কিন্তু এতিয়ালৈকে হোৱা নাই। আৰু এইজোপা লাও উঠি আছে এতিয়া। মই এতিয়া সিটো পাৰত যাওঁ, তাত কি গছ আছে দেখাম। এইজোপা অমিতা গছ ডাঙৰ হৈছে, ইয়াত ফুলো লাগিছে, অমিতা এতিয়ালৈকে লগা নাই। আৰু গঁৰালটো দেখাই দিয়ে আমাৰ। আৰু এইটো আমাৰ গঁৰাল হয়, ইয়াত ছাগলী আৰু মুৰ্গী থাকে। এইজোপাও মধুৰিআম গছ, দেখাইছ। আৰু এইজোপা হ'ল আগৰ গছ, তাক মই লৰাই দিছোঁ এজোপা। এইটো মধুৰিআম গছ, এইটো মধুৰিআম গছ আৰু এইজোপা নেমু গছ ডাঙৰ হৈ গৈছে কিন্তু নেমু নালাগেই। আৰু এইটো আনাৰস গছ, এইটো কি গছ? আৰু এইজোপা বেঙুনীয়া কালাৰ ফুল হয়। আৰু এইটো আনাৰস গছ, এইটো হালধি আৰু এয়া তামোল গছ, আকৌ নেমু গছ। আপোনালোকক কালি দেখুৱাইছিলোঁৱে, কুঁহিয়াৰ মই কাটিছিলোঁ ইয়াৰ পৰা এডাল, বহুত মিঠা হয় খাবলৈ। আৰু এইফালেও কুঁহিয়াৰ গছ, সেইফালেও কুঁহিয়াৰ গছ। আৰু এইটো আমাৰ এটা গেলা পুখুৰী, তাত লেতেৰা পানী চানী যায়। হ'ল খৰি, ঠাণ্ডা দিনত পানী গৰম কৰিবৰ কাৰণে ৰাখিছে। এইপিনে গাইজ ধান খেতিবোৰ কাটিলে, সেইবোৰ ধান খেতি আছিলে, সেইবোৰ চব এতিয়া কাটি লৈ গ'ল আৰু সেইয়া মানুহে লৈ গৈ আছে। এইজোপা চাওক, এজোপা ফুল গছ হয় আৰু এইটো কি ফুল গছ হয় নাম নাজানো। এইপিনে গাইজ এইজোপা হ'ল নয়নতৰা গছ হয় আৰু ইয়াত ফুলবোৰ লাগিছে, ইমান ধুনীয়াকৈ ফুলবোৰ লাগি আছে চাওক। এইজোপা চাওক কিমান সৰু ফুল, মানে গছটো ইমান সৰু, সেই চাওক ফুলৰ কালাৰটো ইমান ধুনীয়া। আৰু এইপিনে এজোপা আমফিজ গছ হয় আৰু এজোপা ডাঙৰ হৈছে কিন্তু লগা নাই এতিয়ালৈকে। আৰু এইপিনে এজোপা ডালিম গছ, এজোপাও ডাঙৰ হৈ গৈছে কিন্তু ডালিম লাগে কিন্তু পচি পেলাই পৰি যায় আকৌ। তাৰপাছত এইজোপা হ'ল, এজোপাও ফুল গছ, পূৰা এনেকৈ ওপৰত বগাই আছে, ফুলবোৰ এতিয়া লগা নাই। হ'ল আদা গছ আৰু এইজোপা হ'ল গেন্দা ফুলৰ গছ, এইটো অৰেঞ্জ কালাৰৰ হয়। আৰু এইজোপাও গেন্দা ফুলে হয় কিন্তু এজোপা হ'ল য়েল্ল' কালাৰৰ, চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে। এইটো
আৰু এজোপা হ'ল তুলসী গছ। তুলসী গছৰ কথাটো আপোনালোকে জানেই, তুলসী কিমান কামত ব্যৱহাৰ কৰা হয়। এইপিনে গাইজ আম্মাহঁতে আজি গৈ আছে বিয়া খাবলৈ। নানীহঁত আম্মাহঁত গোটেই একেলগে গৈ আছে সিহঁতে, আৰু ইমান টাইম লগাইছে সিহঁতে ওলাওঁতে। মই ৰখিয়ে আছোঁ, ঘৰৰ অৱস্থা শেষ কৰি থৈ গৈছে আৰু এতিয়া কাম কৰিব লাগিব। আৰু বিয়াখন ঘৰৰ ওচৰতে আছিলে। সেয়া চাওক, বিয়া ঘৰ দেখা গৈয়ে আছে। ৰাস্তা দি ঘূৰি যাব লাগে, কিন্তু আমাৰ ঘৰৰ একেবাৰে ওচৰতে। গাইজ আজি আমি আকৌ গৈ আছোঁ ফুৰিবলৈ, মানে আজি গৈ আছোঁ জেঠাই ঘৰত। জেঠাই ঘৰত ফুৰিব যাম, মানে দাদী বহুত দিনৰ পৰা ঘৰত নাছিলে, তাতে আছে। তো ভাবিলোঁ দাদীকো চাই আহোঁ, জেঠাইহঁতৰ ঘৰৰ পৰাও ফুৰি আহোঁ। তো ব'লক, ৰেডি হৈ লগ পাই আছোঁ, ময়ো যাম। এইপিনে গাইজ মই ৰেডি হৈ গ'লোঁ, এতিয়া আমি ওলাই যাম। কেনেকুৱা লাগিছে মোৰ ড্ৰেছটো? আৰু এয়া ৰুমি ষ্টাইল কৰিয়ে আছে। সেয়া আমি দুজনী পূৰা এতিয়া ৰেডি হৈ গ'লোঁ আৰু এতিয়া ওলাই যাম। আম্মাহঁতে ওলাই আছে, তো আমি ওলাই ৰখি আছোঁ। এইপিনে চাওকচোন গাইজ, মোৰ ফুল লুকছটো কেনেকুৱা লাগিছে মই আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। ভাল লাগিছে নে নাই কমেণ্ট কৰি জনাব। আৰু এয়া আমি এতিয়া ওলাই আহিলোঁ ঘৰৰ পৰা। ৰাস্তা পানী আৰু অলপ দূৰ আছে, খোজকাঢ়ি গৈ আছোঁ এতিয়া। আৰু তাৰপিছতে মানে ৰিক্সা ল'ম আৰু এয়া চাওকচোন, ৰাস্তাত বোকা পানী, বিনা বৰষুণতে বোকা পানী। মানে মাটিৰ ৰাস্তাবোৰ এনেকুৱাই হয়। আৰু এতিয়া আমি মানে টমটমত উঠি ল'লোঁ, গৈ আছোঁ জেঠাই ঘৰ পামেই। আমি জেঠাই ঘৰ আহি পালোঁ আৰু আমি এতিয়া চবেই বহি আছোঁ। আৰু এইপিনে মই, আম্মা আৰু ৰুমি, চাৰা, আমি চাৰিজনীয়ে বহি আছোঁ। তাৰপাছত চাৰাক মই লৈ ল'লোঁ কোচত, কাৰণ তাইক কোচত নল'লে ভালেই নালাগে। তাৰপিছত আমি আহি পালোঁ আৰু এজনী জেঠাই ঘৰত। আমি এজনী জেঠাই ঘৰত এতিয়া বহি আছোঁ। সেইজনী জেঠাই ঘৰতো আমি চাহ তাহ খাইছিলোঁ, বাট তাত ভিডিঅ' কৰা নহ'ল। তো ইয়াতো আমি এতিয়া চাহ খাম। চাহ খাই পেলাই মই লৈ ল'ম ঘৰৰ কাৰণে পিঠা। তো এয়া চাওক কিমান ধৰণৰ পিঠা বনাই থৈছে ইয়াত। মই পিঠা লৈ ল'লোঁ, পিঠা লৈ পেলাই এতিয়া আমি ঘৰলৈ গৈ চাৰা, মই আৰু ৰুমি পিছফালে বহি আছে, আমি আগফালে বহি আছোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। এইপিনে গাইজ আম্মা এতিয়া গৈছে গিফ্টৰ দোকানত গিফ্ট ল'বলৈ কাৰণে। কালি বিয়াত যাব আম্মাহঁতে আকৌ। গাইজ আমি আহি পালোঁ ঘৰ, আৰু এই কাপোৰ কানি সলাই ল'লোঁ। চাহ তাহ খাই আহিছিলোঁ, এইটো কাৰণে এতিয়া আৰু চাহ তাহ নাখাওঁ। আজি জেঠাইৰ ঘৰৰ পৰা আহোঁতে আমি বজাৰতো সোমাইছিলোঁ। তাৰ পৰা মই লৈ ল'লোঁ এটা প্লাজো আৰু এটা কুৰ্তি আৰু এখন চুৰ্ণি। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু আজি আমাৰ ডিনাৰত আছে মাংস, তো আম্মাই মাংস বনাই আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় দেন লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।